Hello friends, good morning. প্ৰথমতে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু মই এতিয়া ধুনীয়াকৈ ফিল্ডত আছো চাব পাৰে ইয়া আজি মই আপোনালোকৰ কাৰণে মই এটা নতুন ইম্পৰ্টেণ্ট বস্তু দেখাবলৈ চেষ্টা কৰি আছো প্ৰথমতে চেনেলটো সাবস্ক্ৰাইব কৰি লওক অসমীয়া এণ্ড হাৱাৰ চেনেলৰ জৰিয়তে মাৰাথন ইনফৰমেশ্যন পাবলৈ আমি মানে কেনেকা জায়গা দখৰত প্ৰেক্টিছ কৰো কোড কৰো কি ঠাইত কৰো তো আপোনালোকক মই সব এই ভিডিঅ'ৰ জৰিয়তে দেখাইছো তো ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা স্কিপ নকৰাকৈ চাই থাকিব কেনেকা জায়গা দখৰত গ'লে মানে আপোনালোকৰ প্ৰেক্টিছ ইজি হ'ব ৰানিং কেনেকৈ হ'ব কেনেকা জায়গাত প্ৰেক্টিছ কৰিলে তো আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাইছো ভিডিঅ'টো মন দি চাই দিব তো আপোনালোকে প্ৰেক্টিছ কৰিলে আপোনালোকৰ ৰানিং সহজ হ'ব আমি যোনটো জায়গাত যাম মানে হিল দখৰত ৰানিং প্ৰেক্টিছ কৰিবলৈ তো সেইটো মেঘালয় পৰে আমাৰ আসামৰ পৰা ইফালে 10 কিলোমিটাৰ হয় তো মানে আমাৰ ঘৰৰ পৰা 10 কিলোমিটাৰ হয় সেই ঠাইডোখৰলৈ তো এতিয়া যাওঁতে অলপ টাইম লাগে আৰু এতিয়া আস্তেকে মই ওলাই দিমহি তো এতিয়া বাজিও চাগে 9টা মান তো আৰু আহি আছে আমাৰ বছ মানে উদ্ধৱ দা আৰু বেদান্ত দা আহিছে আৰু মই যাম আৰু ইফালে পুম্পি যাব তো এটা ধুনীয়াকৈ আমি ওলাই ললোহি আৰু আমাৰ লগত কোন আছে দেখাইছো তো ইয়া আমাৰ বেদান্ত দা আহি গ'ল ধুনীয়াকৈ এতিয়া তো আমি এতিয়া ধুনীয়াকৈ ৰেডি হৈ ললো আৰু আমাৰ বছ আহিবা আছে তো এতিয়া আমি বছক ৰখি আছো A few moments later আৰু আমাৰ এতিয়া বছ আহি গ'ল আমি এতিয়া ধুনীয়াকৈ যাবলৈ এতিয়া ৰেডি আমি গৈ আছো ধুনীয়াকৈ এতিয়া লাহে লাহেকৈ আমি পুম্পিক লগ পাই গলো তো সি এটা আগত গেল আমি এতিয়া ধুনীয়াকৈ আহি পাই গ'লোহি লোকেশ্যন আৰু এইপিনে জাগাডোখৰ দেখুৱাই দিছোঁ তো এতিয়া আমি ইয়াতে অলপ অস্ত্ৰগিলা জানাই পিন্ধি কিনে আমি এতিয়া আৰু ষ্টাৰ্ট কৰিম তো এতিয়া দুশ বাৰু কিমান আৰু তো দেখুৱাইছোঁ আপোনালোকক তো আমি এতিয়া ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ চব মেখানে তো আমি এতিয়া ৰানিংটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ 5 minutes later তো এটা মই ৰানিং কৰি আহিলোঁ ধুনীয়াকৈ দুইবাৰ আপডাউন দিলোঁৱেই বাকী আজি মানে মই ৰানিং কৰিলোঁ তো বাকী বেদান্ত দা আৰু উদ্ধৱ দা দিছে আৰু আমাৰ এইফালে পুম্পি বাইদেৱে এতিয়া ৰানিং কৰা হ'ল বোলে তাৰ ঠাইখিনি মানে ভিতৰখিনি মানে যিমান পাৰখিনি দেখাইছে চব আমাৰ সিফালে অসম পৰে আৰু ইপিনে চব মেঘালয় পৰে তো আমি কিমান ভিতৰত আছোঁ মেঘালয়ৰ এতিয়া মাজত আছোঁ তো এনেকা মানে জাগাত অলপমান 100 মিটাৰ দূৰতে দেখা নাপায় যে ৰাস্তাবিলাক চাওক একদম শ্বিলঙৰ নিচিনাই ধৰিব পাৰে তো আৰু পিনে দেখুৱাইছোঁ ৰাস্তা ইমান সহজ নহয় একেদিনে দিয়া তো মানে 1 কিলোমিটাৰ আপ ডাউন দুইবাৰ কৰিছোঁহি পুৰা একদম আপ আৰু একদম ঘূৰি আহিছোঁ তো বাকী আজি এইখিনিয়ে হৈছে মোৰ আৰু
মই দেখুৱাইছোঁ প্লেচকেইটা আগত যাই কিনে এতিয়া আমি পুম্পী বাইদেউৰ লগত যাই আছোঁ আৰু ওপৰত যাই কিনে দেখুৱাই আছোঁ তো আপোনালোকে পাৰিলে আহিব এই ৰাস্তাত তো যোনে যোনে ওচৰত আছা ফ্ৰেণ্ডকেইটা ইয়াতে আহিব ইপিনে গোটাই মেঘালয়ত এতিয়া ভিতৰত আছোঁ তাৰমানে এইখিনি কোনো গাঁৱলীয়া ঘৰ বাৰী একো নাই চাব পাৰে গোটাই জংঘল গোটাই ৰাস্তা কি ধুনীয়া আৰু আগত আছে মানে বহুত কেইটা ঘৰ আছে তাতে চব গিৰিঘৰ আছে এনেকুৱা বেৰাই গেলি মানে আৰু কিমান ভাগৰ লাগে আৰু ৰানিং কৰি গেলি তো ভাবিছোঁ কিমান ভাগৰ লাগিব তো এতিয়া আমি দুটা যাই আছোঁ আৰু তাহাঁতে আগত আছে পোৱাই নাহে দেখাই পোৱা নাই আৰু একবাৰ আপ ডাউন দিয়ে বোলে তাৰপিছত তাহাঁতে শেষ কৰিব A few moments later. আহি গ'ল এতিয়া আমাৰ দুটা টাইগাৰ তো এতিয়া ৰানিং কৰা হ'ল তো এতিয়া আমি ধুনীয়াকৈ তলত এতিয়া নামি যাম তো আৰু আগত সিমান নাযাওঁ আৰু দুখাবা নদী মাৰক নাকি তো ইয়াৰ পৰা নাযাওঁ আৰু আমি ঘূৰি যাম এতিয়া ধুনীয়াকৈ চালো তো এয়া আৰু যাই আছোঁ নুমি আছোঁ আস্তে আস্তেকৈ আৰু এইফালে মাজে মাজে চাৰু আৰু এইফালে আগত বহুত ডাঙৰ চাৰু বাগান আছে আৰু মানে ধানো পাথাৰৰ মাজত পাথাৰো আছে পাহাৰৰ মাজত ভাবি চাওঁ ফুৰিং আমি পালোঁ ইয়াতে ফুৰিং বহুত দিনৰ মূৰত দেখা বোলা আগতে বহুত ধৰিছিলোঁ এতিয়া পৰা খাইছিলোঁ না ইয়াতে ৰাস্তাতে বাইক লৈ আছাৰা এৰি দং আৰু দাদা তো আমি এতিয়া ৰানিং কৰি ধুনীয়াকৈ এতিয়া ড্ৰেছ চেছ পিন্ধি যাবলৈ ল'লোঁ তো এতিয়া বাজিলে কেইটা বাজিল বা 12:30মান হ'ল চাগে A few moments later. আৰু এতিয়া মই ধুনীয়াকৈ বহি লৈছোঁ আৰু আমাৰ বেদাৰ দাদাই বাইক চলাইছে তো এতিয়া মই বহি লৈছোঁ তো যাই আছোঁ ধুনীয়াকৈ তো আৰু এইপিনে আমাৰ আগত তো আমি গৈ আছোঁ আস্তে আস্তেকৈ গৈ আছোঁ আপোনালোকক কি ধুনীয়া নাজৰা সেই চাব পাৰে কি ধুনীয়া নাজৰা ৱাও ইয়াতে ধুনীয়াকৈ এতিয়া ৰখি দি দিলোঁ তো আপোনালোকৰ কাৰণে এখন ধুনীয়া চিনাৰী দেখুৱাই দিম তো এই চাব পাৰে ধুনীয়াকৈ দেখুৱাই দিছোঁ আমি সেইখন পাহাৰ আৰু সিপাৰে গৈছিলোঁ তো চাওক কিমান দূৰত গৈছিলোঁ আমি আৰু ইপিনে আৰু যামেই আৰু আমাৰ এইপিনে আগত